হেল্ল' এভৰিৱান, স্পাইৰেল পটেটো ঘৰতে বনালোঁ বুলি নাভাবিব দেই। সন্ধিয়া সময়ত এনেই অলপ ওলাই আহিলোঁ। ওলাই আহি পালোহি নেহেৰু পাৰ্ক। আৰু এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। বহুত মানুহ অহা যোৱা কৰি আছে। আমিহে যোৱা নাই, ভাবিলোঁ এইবাৰ আমিও যাওঁ। সঁচাকৈ ৰাতি যে লাইটৰ পোহৰত ঠাইখিনি বৰ ধুনীয়া লাগিছে দেখিবলৈ। ময়ো আকৌ ষ্টাইল এটা দি দুপাকমান ঘূৰিয়েই দিলোঁ। সঁচাকৈ ফুলখিনিৰ সৈতে ইমানেই ধুনীয়া লাগিছে, কি ক'ম। মাহঁতে ৰৈ দিছে মই ফটো তুলিছোঁ বুলি। আমাৰ চুকুৱে আকৌ খুব ফূৰ্তি পাইছে জোলনাত উঠি। ইয়াত যে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ধুনীয়া ধুনীয়া খেলনা আছে। আমাৰ চুকু আকৌ সকলোতে এপাক এপাক উঠিছে দেই। এয়া চাওকচোন, নামি তাৰ অৱস্থা, মানুহক দেখাই নাই মূৰ ঘূৰাইছে বোলে। পোৱালীবিলাকে কিন্তু খুব ফূৰ্তিত ঘূৰিছে দেই। আমাৰ যে চায়ে ভাল লাগিছে দিয়কচোন। যদিও বাহিৰত ঘূৰি ফুৰিছোঁ, গৰমটো কিন্তু কম হোৱা নাই দেই। গৰমৰ মাজতে আকৌ ঠাণ্ডা লৈ আহিলোঁ সকলোৰে কাৰণে। এজনী খাই আছিলে, ভিডিঅ' কৰা দেখি মনে মনে থৈ দিছিলে, খোৱা হৈ গ'ল। নেহেৰু পাৰ্কৰ পৰা আহি আমি আকৌ সোমালোহি আনন্দ মেলাত। ইয়াত চাওকচোন, বহুতেই মানুহ। ঘূৰি পকি মেলাখন এপাক চালোঁহে। ইয়াত যে যিকেইটা আছে এটাতো উঠিব নোৱাৰোঁ। কি জানেনে, উঠিবলৈ মন যায়, কিন্তু এটা কথা ভাবোঁ, উঠাৰ পিছত নামি আহিম কেনেকৈ, সেইটোৱে মোৰ সমস্যাৰ কাৰণে মই আজিলৈকে ভালকৈ উঠিয়ে পোৱা নাই। এই ট্ৰেইনখনত আকৌ চুকুৱে কিন্তু কিছু ফূৰ্তি পাইছে দেই। এয়া চাওকচোন কি ঘূৰাইছে। আৰু মোৰ মাতটো শুনিছেনে? মাতটো ভাগিয়ে আছে, গাটো আচলতে বেয়া আছিলে। আজি ভিডিঅ' ইমানেই আছিল। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই।